নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। এতিয়া বাজিছে 3:30। বহুত দিনৰ পৰা ভুৰভুৰীয়া পিঠা খাম বুলি হোৱাই নাই, আজি খাম বুলি ভাবিলোঁ। আৰু এই পিঠাটোক আপোনালোকে কি পিঠা বুলি কয় জনাবচোন। আমাৰ এইফালে ভুৰভুৰীয়া বুলিয়ে কওঁ। এতিয়া পিঠা খুন্দি আছোঁ, ব'লকচোন চাওঁ কোনে কোনে খুন্দিছোঁ আমি। খুইটিয়ে পূৰা চালি আছে আৰু মই দি আছোঁ। খুইটিক দেখুৱাম ৰ'ব আপোনালোকক। খুইটি পিঠা চালিছা, খুইটি সেইপিনে চাই দিয়া। চালিছোঁ পিঠাগুড়ি ভুৰভুৰীয়া পিঠা খাব লাগিব। চাহ পানীৰ লগত চালি দিছোঁ, তেতিয়াহে হ'ব। চালি আছে, এয়া দেখিছেনে আমি ঢেঁকীত খুন্দি আছোঁ আৰু এইফালে খুইটিয়ে চালি আছে। এতিয়া আমি খুন্দি লওঁ, আপোনালোকক আকৌ পাছত লগ পাই আছোঁ। এতিয়া আমাৰ পিঠা খুন্দি হৈ গ'ল। এতিয়া মই এটা ডাঙৰ বাতি লৈছোঁ, ইয়াতে মই পিঠাগুড়ি দিম। পিঠাগুড়ি আপোনালোকে কোনো জোখমতে নিদিলেও হ'ব, আপোনালোকৰ ইচ্ছা কিমান পিঠা পুৰিব পাৰে পুৰিব। এয়া হৈছে 1 কেজি চাউল আছিল, মই 1 কেজি চাউলৰ খুন্দিছিলোঁ এয়া পিঠাৰ। আৰু আপোনালোকে যিমান খুন্দিব পাৰে আৰু আপোনালোকৰ ইচ্ছা। আৰু মই ইয়াতে দিম অলপ নিমখ, তাৰপাছত মিঠাতেল দিম। আপোনালোকে হালধি যদি দিব বিচাৰে তেতিয়া আৰু অলপ হালধি দি দিব, মই বাৰু দিয়া নাই হালধি। আৰু এতিয়া মই নিমখ মিঠাতেল দি সকলোবিলাক মিক্স কৰি পানী দি দিম। আপোনালোকে বাৰু পানী বহুত বেছি নিদিব, বেছিকৈ দিলে পিঠাটো খাবলৈ ভাল নহয়, পাতলা হ'লে যিহেতু। অলপ পিঠাটো অলপ ডাঠ কৰিব, তেতিয়া খাবলৈও ভাল হ'ব। এতিয়া আহকচোন আমি পিঠা পুৰোঁ, কেনেদৰে পুৰোঁ আহকচোন চাওঁ আমি। এইটো কেৰাহীটো পাতি ল'লোঁ, এইটো মাটিৰ কেৰাহী হয়। মাটিৰ কেৰাহীত পুৰিবলৈ বহুত ভাল হয় পিঠা। এইটো কেৰাহীটো গৰম হৈ গৈছে, মই এতিয়া ইয়াত পিঠা দি দিম। ইয়াতে মই পুৰিম। আৰু এতিয়া মই এইটো ঢাকি দিছোঁ। আৰু এতিয়া আমি 1 মিনিট 2 মিনিটৰ কাৰণে ইয়াতে এনেকৈ ৰাখি দিম, তাৰপিছত আমি আকৌ চাম। এতিয়া আমি এইটো উলিয়াই চাম, দেখিছেনে কিমান ধুনীয়া হৈ উঠিছে। এতিয়া চাব দেই। দেখিছেনে এইটো কেনেকৈ দি দিম এতিয়া আমি। হৈ গ'ল আমাৰ পিঠা ৰেডি। আৰু এতিয়া আকৌ এনেকৈ দি থাকিম আমি। এতিয়া মই পিঠাবোৰ পুৰি লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই থাকিম। গোটেই পিঠাবোৰ নপুৰোঁ, এতিয়া চাহ খাবৰ কাৰণে 3-4টা পুৰিম, তাৰপাছত চাহ খাই আকৌ পুৰিম। তেতিয়াহ'লে মই এতিয়া 3-4টা পুৰি লওঁ চাহ খাবলৈ, আকৌ আপোনালোকক লগ পাই আছোঁ। এতিয়া পিঠা বনাই হৈ গ'ল, চাহ খাম এতিয়া, চাহৰ লগতে পিঠা খাম। আৰু বহুত ভাল লাগে। আপোনালোকে যদি এনেদৰে পিঠা খোৱা নাই, বনোৱা নাই, খাই চাবচোন কিমান টেষ্টি, আপোনালোকে নিজেই ক'ব পাৰিব পিছত। মইতো এনেকুৱা পিঠা খাই বহুত ভাল পাওঁ। চাউলৰ পৰা যে কত কি বনাব পাৰি নহয় জানো। আহকচোন পিঠাকেইটা চাওঁ, কিমান যে মৰম লগা হৈছে। পিঠাকেইটা দেখিয়ে মানে খাওঁ খাওঁ লাগিয়ে হৈছে আমাৰ ভুৰভুৰীয়া পিঠা। দেখিছেনে কিমান কিউট মৰম লগা, দেখিছেনে
কিমান ছফ্ট গোল হৈছে। আমি এতিয়া এয়া চাহৰ লগত খাম। আপোনালোকে যদি খোৱা নাই সঁচাকৈ বনাই চাব দেই। যিসকলে মানে খোৱা নাই সেইসকলক কৈছোঁ আৰু আপোনালোকে মোক আগৰ ভিডিঅ'টোত বহুত মৰম দিলে আৰু আপোনালোকে মোৰ লগত সদায় এনেদৰে থাকিব। আপোনালোকক মোক ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু এয়া এতিয়া ধনকণ, ধনকো এতিয়া চাহ খাবলৈ দিম। মই ইয়াক মৰমতে ধনকণ বুলি কওঁ দেই। এতিয়া তেতিয়াহ'লে আমি চাহটো খাই লওঁ আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে। তেতিয়াহ'লে আজিলৈ বাই বাই, গুড নাইট।